বিদেশৰ চিৰিয়াখানাবোৰনো কেনেকুৱা জানিবলৈ এদিন ওলাইছিলোঁ ছেইণ্ট লুইছৰ চিৰিয়াখানাখনলৈ। দেখিছিলোঁ খুব প্ৰণালীবদ্ধ আৰু চাফ-চিকুণ প্ৰকাণ্ড চৌহদ এটাৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু, চৰাই-চিৰিকটি, পখিলা আদি ভাগে ভাগে ৰাখিছে। ৰিভাৰ্ছ এজ, ডিস্কভাৰী কৰ্ণাৰ, লেকছাইড ক্ৰছিং, দ্য ৱাইল্ড, হিষ্টৰিক হিল আৰু ৰেড ৰকছ বুলি ৬টা ভাগত বাঘ, সিংহ, হাতী, গড় আদিৰ উপৰি অসম বা ভাৰতত নেদেখা অনেক জীৱ-জন্তুৱে সেইদিনা দেখিবলৈ পালোঁ। তাৰ ভিতৰত আছিল পানীত সাঁতুৰি ফুৰা এটা প্ৰকাণ্ড মেৰু ভালুক। নিজ চকুৰে মেৰু ভালুক সেয়াই প্ৰথম দেখিছিলোঁ। অনবৰতে যেনি তেনি জঁপিয়াই থকা কেংগাৰুকেইটাই সকলোকে আকৰ্ষণ কৰিছিল। চিৰিয়াখানাখনৰ ভিতৰতে আছিল পেঙ্গুইনৰ বাবে উপযোগী এটা শীতল ঘৰ। তাত ৩টামান প্ৰজাতিৰ ভালেমান সৰু ডাঙৰ পেঙ্গুইন আছিল। তাৰ লগতে থকা মেৰু হাঁহবোৰো সেয়াই প্ৰথম দেখিছিলোঁ। শুই থকা গৰিলাটো, পানীত খেলি থকা ভালুককেইটা চাবলৈ মানুহে হেতা ওপৰা লগাইছিল। কিছু সময় ৰৈ আমি উপভোগ কৰিছিলোঁ চি লায়নৰ শ্ব' এটাও। জীৱ-জন্তুবোৰৰ বন্দিত্ব দেখি মনৰ একোণত বেজাৰ লাগিলেও বৃহৎ চিৰিয়াখানাখনৰ চাফ-চিকুণতা, সুশৃংখল ব্যৱস্থাপনা, পৰ্যটকৰ বাবে থকা সকলো সা-সুবিধা, কিছু দূৰৰ মূৰে মূৰে একোটা বাকচত ৰখা সকলোৱে খুব সহজে বুজি পোৱা আৰু হাতত লৈ ফুৰিব পৰা বিনামূলীয়া মেপৰ ব্যৱস্থা ইত্যাদি দেখি এটা কথা বাৰে বাৰে মনলৈ আহিছিল। উন্নত দেশবোৰৰ পৰা শিকিবলৈ আমাৰ এতিয়াও বহু বাকী।